যোৱাকালি BPFৰ এটা যোগদান কাৰ্যসূচী আছিলে দৰংগাজুলি আৰু নাগ্ৰিজুলিত। এই যোগদান কাৰ্যসূচীত আমাৰ BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিমান ব্যক্তি ইয়াত জইন কৰিছে BPFত, ইয়াৰে বেছি সংখ্যক ব্যক্তিয়ে UPPLৰ পৰা জইন কৰিছে বুলি যি তেখেতে বক্তব্য আগবঢ়াইছে, এইটো অত্যন্ত মিছা কথা। আমাৰ UPPLৰ কোনো নেতাই, কোনো আমাৰ কাৰ্যকৰ্তাই, কোনো আমাৰ UPPLৰ ছাপৰ্টাৰে যোৱাকালি BPFত যোগদান কৰা নাই। আমি এইটো স্পষ্ট কৰি দিছোঁ। আৰু হাগ্ৰামাই মানুহক ভেলকিবাজি কৰিব বিচাৰি আছে, যাহাতা বহুত মুখত যি আহে তাকে কয়। ইয়াৰ কাৰণে যোৱাকালি কোনো UPPLে BPFত যোগদান কৰা নাই। আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, আমাৰ তেওঁসকলৰ যোৱাকালি কাৰ্যসূচীৰ ডাইলগে আছিল ঘৰ বাপচি। কাৰণ ইমানুৱেল মুছাহাৰী এটা সময়ত BPFৰ জেনেৰেল ছেক্ৰেটাৰী আছিল। গতিকে যোৱাকালি ইমানুৱেল মুছাহাৰীয়ে জইন কৰাৰ কথা আছিল, কিন্তু ঘৰ বাপচি নহ'ল। কিন্তু বাকী যিবিলাকে জইন কৰিছে, আমি তেওঁসকলৰ ফেচটো চিনি পাওঁ। আৰু মেক্সিমাম মানুহে BPFৰ আছিল। এটা সময়ত BPF এৰি বিভিন্ন ৰাজনৈতিক পাৰ্টিত আমাৰ কিছুমানক আমি জইন কৰা দেখা পাইছিলোঁ। তো কিছুমানে অলপ বহি আছিল। গতিকে এই মানুহখিনি BPFৰ মানুহখিনিয়ে যোৱাকালি আকৌ তেওঁসকলে জইন কৰিছে। আৰু যিবিলাক BPFত আছে, বৰ্তমানো BPFত আছে, তেওঁসকলকে আৰু গামচা দি জইন কৰাইছে। আৰু ইয়াৰ কাৰণে এটা কথা কালি আমি স্পষ্ট গম পালোঁ, যি সময়ত সংগ্ৰাম কৰিছিল হাগ্ৰামা মহিলাৰে বেলটিৰ হয়, এই সময়ত নিজৰে সতীৰ্থ বেলটিৰ ভাইচ চেয়াৰমেন চন্দন ব্ৰহ্ম ডাঙৰীয়াক তেখেতে চিনি নাপাওঁ বুলি যিহেতু কৈ দিলে, এইটো বৰ হাস্যকৰ কথা। গতিকে যদি নিজৰ সতীৰ্থ, নিজৰ পাৰ্টিৰ পৰা মন্ত্ৰী হয়, অসমৰ কেবিনেট মন্ত্ৰী হোৱা সতীৰ্থক যদি চিনি নাপায়, BTC বাকী কি চিনি পাব তেখেতে? আৰু যি BTCৰ আজি সাধাৰণ নাগৰিকক তেখেতে কেনেকৈ চিনি পাব, এইটো আমাৰ বহুত চিন্তনীয় বিষয়। গতিকে তেখেতে আজি বিভিন্ন সভাই সমিতিয়ে বিভিন্ন কথা কৈ আছে যে আমি শান্তিৰ BTC গঢ়িম। যোৱা 17 বছৰত এই BTC অঞ্চল কেনেকৈ চলিছিল সব ৰাইজে জ্ঞাত। ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াৰ বিষয়ে ভালদৰে অৱগত যে যোৱা দিনবোৰত ৰাজনীতিকভাৱে হওক বা এই অঞ্চলবিলাকত কেনেকুৱা মানুহে জীৱন যাপন কৰিব লগা হৈছিল। কিন্তু আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠী একেলগে আগবাঢ়ি আহিছে। ইয়াত স্থায়ীভাৱে শান্তি ইয়াত স্থাপন হৈছে। আৰু আজিৰ তাৰিখত আজি আমাৰ বিভিন্ন স্তৰৰ ৰাইজে, পাব্লিকে ৰাতি 1-2 যিমান বাজিলেও ইয়াত অকলশৰীয়াভাৱে সিফালৰ পৰা সিফাল আহিব পৰা এটা ইয়াত পৰিৱেশ সৃষ্টি হ'ল। গতিকে আজি হাগ্ৰামাই যিখিনি বকি আছে, এইটো সম্পূৰ্ণভাৱে মিছাকৈ বকি আছে। আৰু তেখেতে হয়তো ৰাজনীতি গাদী নথকাৰ কাৰণে তেখেতে ইমবেলেঞ্চ হৈ গৈছে। ইয়াৰ কাৰণে ইমবেলেঞ্চ হোৱাৰ কাৰণে যাহা কথা বকিছে। ইয়াৰ কাৰণে নিজৰ মানুহকো চিনি পোৱা নাই, UPPLৰ মানুহ কৈ দিছে। গতিকে যোৱাকালি যিখিনি অংশগ্ৰহণ কৰিছে, এইটো চিনি নাপোৱাৰ কাৰণে বেলেগ পাৰ্টিৰ বুলি কৈ দিছে। চন্দন ব্ৰহ্মকে চিনি পোৱা নাই। তে যোৱাকালি কাৰ্যকৰ্তাই নিজৰে মানুহ জইন কৰিছে, ইয়াতো কেনেকৈ চিনি পাব? ইয়াৰ কাৰণে UPPLৰ নিচিনা লাগিছে। কিন্তু আমাৰ ইয়াত কোনো UPPLৰ মানুহ যোগদান কৰা নাই, এইটো আমাৰ পৰা স্পষ্ট কৈছে। আমাৰ BTR চৰকাৰৰ তৰফৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি বাজেট আমাৰ ছাবমিট কৰা হৈছে, এইটো BTC কাউন্সিলৰ এইটো ছাবমিট কৰা হৈছে, এইটো একচেপ্ট কৰা হৈছে গোটাই প্ৰচিডিঅ'ৰ। কিন্তু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক গোপন ক'বই, কাৰণ তেখেতে এছেম্বলিতে নাহে, এদিনো এছেম্বলিত অহা নাই। কেনেকৈ গম পাব তেখেতে? BTC কাউন্সিলত আহিলে গম পালে হয়। তেখেতে কিন্তু BTC কাউন্সিলত MCLA হৈ এবাৰো অহা নাই। তাতে যদি এছেম্বলিত কি হৈছে, প্ৰচিডিঅ'ৰ কি চলিছে, তাতে বাজেট কি কৰিছে, ই দেখা পোৱা নাই। ডেট মিনছ কি? ই অংশগ্ৰহণ কৰা নাই বাজেটত, অংশগ্ৰহণ কৰা নাই কাউন্সিলত। ই নিশ্চয় এইটো কথাটো তেখেতে অনুভৱ কৰিছে। গতিকে তেখেতে যদি কাউন্সিলত অংশগ্ৰহণ কৰিলেহে তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ বাজেট কেনেকুৱা হয়, ৰাইজৰ কাৰণে কি কৰিছে তেখেতে গম পালে হয়। কাৰণ ৰাইজৰ কাম কৰাৰ ইচ্ছা নাই।
হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ৰাইজৰ কাম কৰাৰ ইচ্ছা নথকাৰ কাৰণে কাউন্সিলত অহা নাই ইয়াৰ কাৰণে কাউন্সিলৰ বাজেটৰ বিষয়ে তেখেতে একো নাজানে যি তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই উচ্ছেদৰ কাৰণে যিখিনি কথা কৈ আছে উচ্ছেদটো হ'ল আজি হাইকোৰ্টৰ অৰ্ডাৰ মতে যেটো আমাৰ ইয়াত যিখিনি আগৰ চৰকাৰৰ দিনত হাগ্ৰামাই যিখিনি হাইকোৰ্টত যিখিনি নটিচ আমাৰ তেখেতৰ চৰকাৰৰ দিনত সাবমিট কৰা আছিলে তথ্য পাতি সাবমিট কৰা আছিলে এই তথ্য পাতিতহে কিছুমান আমাৰ যিখিনি আমাৰ আজি বিভিন্ন দিশত যে নটিচ বা কোনবা গাঁৱত নটিচ গৈছে এটো হ'ল যোৱা চৰকাৰৰ যিখিনি বেমেজালি কৰাৰ কাৰণে ভাল এটা পদক্ষেপ নলোৱাৰ কাৰণে আৰু আজি তাৰিখত যদি হাগ্ৰামাই যদি ফেৰেঙা ডাঙৰীয়াক অবৈধ বুলি কৈছে তেখেতে প্ৰুভ কৰি দেখাওক অবৈধ কাক কয় তেতিয়া আমি মানলো তেখেতে পাৰে যদি ফেৰেঙা ডাঙৰীয়াক অবৈধ বুলি দেখাই দিয়ক অবৈধ কাক কয় ইয়াৰ ডিফিনেশ্যনটো দি দিয়ক ফেৰেঙা ডাঙৰীয়া কেনেকৈ অবৈধ হয় গতিকে আৰু এটা কথা কৈছে তেখেতে চৰকাৰ আহিলে তাৰ মানে ফেৰেঙা কি কৈছে নোটিছ পঠাব প্ৰথমে তেখেতে উচ্ছেদ কৰিবলৈ কৈছে মানে কি বুজাইছে তাৰ মানে চৰকাৰ আহাৰ লগে লগে বিটিসি উচ্ছেদ বিটিআৰৰ বিভিন্ন জাতি জনগোষ্ঠীক উচ্ছেদ কৰাৰ কাৰণে তেখেতে পৰিকল্পনাই কৰি লৈছে ফেৰেঙাক দিব পাৰে যদি কালি যদি কোনবা আলি ডাঙৰীয়া কোনবা দাস কোনবা কিবাক নিদিয়াৰ কি কথা আছে তেখেতৰ মাথাতে খেলি আছে যে মই চৰকাৰ আহাৰ লগে লগে উচ্ছেদ কৰিম গতিকে তেখেতৰ পৰিকল্পনা আছে ফেৰেঙাক যদি দিব পাৰে ইয়াৰ আৰু নিজৰ যদি জাতিৰ মানুহ যদি দিব পাৰে তো অন্য জাতি ইটো 100% দিব তো ইয়াৰ পৰিকল্পনা মনত ভাবি থকা কথাটো মুখে দি ওলাইছে হাগ্ৰামা গতিকে তেখেতে এতিয়াও তাৰ মানে এতিয়াও উচ্ছেদ কৰাৰ পক্ষপাতি এতিয়া হাগ্ৰামা মহিলাৰে দেখিছো যোৱা 17 বছৰত যি ৰাজনীতি কৰিছে দেখিছো ইয়াত কি কৰিছে কি কৰা নাই এতিয়া তেখেতে যেটো গাদীটো তাৰ মানে গাদী হেৰাৱাৰ লগে লগে তেখেতে গাদী পাৱাৰ কাৰণে এটা নাটক আৰম্ভ কৰিছে ইমান দিন কোনো অঞ্চলবিলাকত দেখা নাই এসেম্বলিত নবহে এতিয়া গাঁৱে গাঁৱে ফুৰিব আৰম্ভ কৰিছে নিজৰ মানুহখিনি এটাই কথা ইয়াত একো নাই নিজৰ যিখিনি ওয়াৰ্কাৰ আছিল অলপ সলপ ওয়াৰ্কাৰ আছে এই ওয়াৰ্কাৰখিনিক নিজৰ লগত ৰাখা এটোৱে তাৰ পৰিকল্পনা ইয়াৰ বাবে একো নাই আৰু কোনো মানুহে এতিয়া ৰাজনৈতিকভাৱে হাগ্ৰামাক বিচাৰা নাই কোনো মানুহে এতিয়া ৰাজনৈতিকভাৱে হাগ্ৰামাৰ বিপিএফ চৰকাৰ আহিব এটো কোনেও বিচাৰা নাই হাগ্ৰামা চৰকাৰ আহাটো বিচাৰা নাই গতিকে ইয়াতে ইউপিপিএল আজি বিজেপি এলায়েন্স চলি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এই চৰকাৰটো মানুহে আস্থা ৰাখিছে আৰু ইয়াৰ ওপৰত বিশ্বাস আছে আৰু আমি 100% ক'ব বিচাৰিছো 2024ৰ যোনটো আমাৰ এমপি ইলেকশ্যন আহি আছে ইয়াত আমাৰ ইউপিপিএলৰ 100% যেটি এমপি আমাৰ পাবলৈ গৈ আছো আমি ইয়াত হাগ্ৰামা সাগ্ৰামা ইয়াত আৰু কোনে নাহে তো খুলুমबाय 26 নং দरंगाजुलि ब्लक इउपिपिएल निफ्राय तो दिनै बे जितु সংবাদ মেল बे সংবাद मेलखौ लिंनाय এই कारणायैनो बे मैया दरंगाजुलियाव नाग्रिजुलि समष्टि आरो दरंगाजुलि समष्टिखौ लानानै बिपिएफनि मोनसे जयनिं प्रग्राम बे जानानै थांदों आरो बे जानानै थांनायनि थाखाय दिनै जों मोनसे संबाद मेल फाथिनानै नैबे बाथ्राखौ स्पष्ट खालामनो नागिरदों बा रोखा खालामनो नागिरदों जे हाग्रामा महिलारि बिथाङा जिखिनि बाथ्राफोरखौ बुंदों बे बुंनाया एखेबारे नंखाय मिसा बिथांमोना 80% इउपिपिएल दोलोनिफ्राय बिपिएफआव दोलोआव हाबफैदों होननानै बुंनाय जादों बे नंखाय बिथाङा जुदि नैतिक हाकक दङबा जोंनि दरंगाजुलि सोर ब्लक लिडारा बा सोर प्राइमारि लिडारा सोर भिसिडिसिनि मेम्बारफ्रा एबा सोर जोंनि बुथ कमिटिनि एबा जोंनि सापर्टार जायब्लानाखि भटार्सफोर दङ बिथांमोना जइन खालामनो बेखौ स्पष्ट खालामनानै होथों पइन्ट आउट खालामनानै होथों जुदि जोंनिफ्राय सासेबो जुदि मानसि जइन खालामदोंबा जेब्लानाखि मानसि जइन खालामदों गावसोरनिनो थाखानाय बिपिएफ जायफ्रानाखि एसे जस्रिना दंमोन गोदोनिनो बे बिपिएफ बेखौनो बिथांमोना आखौ गले गले जइन होनानै बेखौ इउपिपिएल दोलोनिफ्राय जइन खालामदों होननानै बुंदों आरो बे एखेबारे नंखाय 80% होनदों जोंनिफ्रायथ' सासेबो थाङाखै कारण जोङो नोजोर होबाय थादों जोंनि इउपिपिएल दोलोनिफ्राय सोरबा फैदों नामा जोंना 9 प्राइमारि दङ 9 भिसिडिसि दङ बे 9 भिसिडिसि एबा प्राइमारिनिफ्राय सासेबो तारमाने जोंनि दोलोनिफ्राय जइन खालामफैयाखै बे नंखाय आरो मोनसे खोथा मा बहाय जिखिनि फैदों आरो बिसेसकै जों गुबुन माहारिनिखौ नुदों जोंनि हारिनिफ्रायथ' जोङो बहाय बाहागो लाफैनायखौनो जों खम नुनो मोन्दों दा बे गासैबो सापर्टारा जोंनि दङ मोनसे परिबर्तन नागिरनानै
जिहेतु 17 बोसोर संग्राम खालामनानै जों मोनसे परिबर्तन मोनफैबाय रायजोनि हेफाजाबनो जों परिबर्तन माबानानै मोनसे गोदान सरकार जोङो फाथिनो हादोंमोन गतिके रायजोआ बेखौ आस्थायाव लानानै दङ इउपिपिएलखौ बिपिएफखौ दाबो आस्थायाव लायाखै आरो जाय मानसियानोखि गावनि हतीर्थ गावनि लोगो मन्त्रि चन्द्रन ब्रह्म केबिनेट मन्त्रि बेखौनो सिनायनो मोना होनदों दिनै जुदि सरकार फैनाय लोगो लोगो बै गावनि दोलोआव जइन खालामनाय गावनिनो थाखानाय मानसिफोरखौ बिथाङा सिनायनो मोननाय नङा बेनिखायनो जोङो स्पष्ट खालामनो नागिरदों दरंगाजुलियाव जेब्लानाखि जइन खालामदों बे गावसोरनि दोलोनिनो मानसिखा आरो बे जोंनि इउपिपिएलनि दोलोनि नङा आरो बे मोनसे बाथ्राया मा बहाय मैया आगुनि एमएलए तथा इएम इमानुएल मुसाहारि बिथाङा जइन खालामनानै खोथामोन खिन्थु बिथाङा नैतिक हाहक माने खालामाखै कारण बिपिएफआ दिनै सरकाराव फैफिनगोन बे नंखाय एकेबारे 100% मिसा बाथ्रा बेनिखायनो बेखौ मोनसे नैतिक हाहक बिथाङा गैया जे बिपिएफआव आं जइन खालामफिनगोन बे बाथ्राखौ साननो हायाखै बेनिखायनो मोनसे नैतिक हाहक थानायमोनबा जुदि बिपिएफनि प्रति बिहा आस्था थानायमोनबा बियो मैया एबा दाख्लैनो जइन खालामगौमोन गतिके ओरैनो मानसिफोरखौ गुमराह खालामदों नंखाय बियो जों स्पष्ट खालामदों बेनिफ्राय जोङो माने रायजोफोरखौ जों स्पष्ट खालामनांदों इउपिपिएल दोलोनिफ्राय दरंगाजुलिनिफ्राय एबा नाग्रिजुलि ओनसोलनिफ्राय जेब्लानाखि जइन जादों बे इउपिपिएल दोलोनि मानसि नङा दा बयथ' मेक्सिमामथ' बिपिएफनिनो जों दहायनो आइसा उलांना स्पष्ट होबाय आरो बेथ' हयथ' बिभिन्न प्रलबन खालामनानै बा प्रलबित खालामनानै मानसिफोरखौ लाना फैदों बिथांमोना बहायथ' जोंनि दोलोनिफ्राय फैयाखै जों बेखौनो स्पष्ट बुंदों जे 100% जों बेखौ स्पष्ट बुंदों जे जोंनि दोलोनिफ्राय रावबो बहाय फैयाखै हय बे जेब्लानाखि साफा सानै फैदों बेबो बोराय बेन्थ' फैदों आरो किसुमान ओनसोलनिफ्राय मानसि जइन खालामदों बिसोर जोंनि भटार्सआनो नङा जोंनि बे 26 नं दरंगाजुलि ब्लकनि बिटिसि कनस्टिटुवेन्सिनि माने किसुमाना भटार्सआनो नङा बे भटार्स नङिफ्रा जायफ्रानाखि दिनै मोनसे सरकारनिफ्राय हाइकर्टनिफ्राय नटिस हरनाय जादों जे बिथांमोनखौ होखारनाय जागोन बिथाङा हयथ' हाग्रामा महिलारि बुंदोंमोन सरकार फैनाय लोगो लोगो बिथांमोनखौ आखौ माखौ मोनसे सेटेल खालामनायनि मोनसे जिहेतु बिथोन होदों माबा बोसोन होदों बेनिखायनो बेखौ आस्था मोनसे नागिरनानै गुबुन हारिनिफ्राय जों फैनायखौ नुनो मोन्दों खिन्थु बिसोरो मेक्सिमामानो जोंनि भटार